অত্যন্ত সাম্প্ৰদায়িক আৰু সমগ্ৰ অসমীয়া জাতিৰ কাৰণে ক্ষতিকাৰক এখন আইন আনিছে, যি আইনখনক দ্য আসাম কেটল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 বুলি কোৱা হয়। এইখন গোটেই ভাৰতবৰ্ষৰ ভিতৰত যিমানবিলাক গো সুৰক্ষা আইন আছে তাৰ ভিতৰত আটাইতকৈ কঠোৰতম আইন, আৰু এই আইনখনৰ জৰিয়তে অসমীয়া জাতিৰ অৰ্থনৈতিক কঁকাল ভাঙি দিব খোজা হৈছে। বিজেপি আৰু RSSে কেইটামান ধৰ্মীয় সম্প্ৰদায়ক ক্ষতি কৰিবৰ কাৰণে, তেওঁলোকৰ খাদ্যাভাসৰ ওপৰত প্ৰভাৱ পেলাবৰ কাৰণে, তেওঁলোকৰ খাদ্য বন্ধ কৰিবৰ কাৰণে যদিও এই আইনখন আনিছে, কিন্তু এই আইনখনৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব আমাৰ থলুৱা কৃষক জনগণ, বিশেষকৈ মিচিংসকল, বড়োসকল আৰু অন্যান্য আমাৰ গাঁৱৰ যিসকল খিলঞ্জীয়া খেতিয়ক আছে, সেই খিলঞ্জীয়া খেতিয়কসকলৰ পশুপালন আৰু তেওঁলোকৰ কৃষি এই দুইটা ক্ষেত্ৰতে সাংঘাতিক ধৰণৰ বিপদত পৰিব। আৰু সেইকাৰণে আজি প্ৰথমবাৰৰ কাৰণে এই গো সুৰক্ষা আইনৰ বিৰুদ্ধে আমি সমগ্ৰ অসমজুৰি যি আন্দোলন আৰম্ভ কৰিব খুজিছোঁ, তাৰ আৰম্ভণি কৰিব খুজিছোঁ জোনাইত। আপোনালোকে সকলোৱে জানে যে অসমৰ ভিতৰত আটাইতকৈ বেছি গৰু পোহা যিবিলাক অঞ্চল আছে, সেই অঞ্চলবিলাকৰ ভিতৰত জোনাই এখন। জোনাই, ধেমাজি, লখিমপুৰ, আপোনাৰ শদিয়া, দধিয়ালাইকা এই অঞ্চলবিলাকত ব্যাপক ৰূপত গৰু পোহা হয়। প্ৰত্যেকখন ঘৰে ঘৰে গৰু আছে, গৰু পালন কৰা হয়, গাখীৰৰ কাৰণে পালন কৰা হয়, গৰু খুঁটি আছে। গতিকে ব্যাপক ৰূপত ইয়াত অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাই আছে গৰুৱে। কিন্তু এই আটাইবিলাক কথালৈ নাচাই কেৱল কেইটামান ধৰ্মীয় সম্প্ৰদায়ক ক্ষতি কৰিবলৈ গৈ RSS আৰু বিজেপিয়ে সাম্প্ৰদায়িক মনোভাৱেৰে এনেকৈ গো আইন আনি, গো সুৰক্ষা আইন আনি আমাৰ থলুৱা কৃষকসকলক ধ্বংস কৰিব খুজিছে। সেইবাবে আজি আমি ইয়াৰ থলুৱা গোপালকসকলৰ উদ্যোগত আৰু ৰাইজৰ দল তথা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত আমি এই কাৰ্যসূচী আজি আৰম্ভ কৰিছোঁ। এই কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি প্ৰথমতে সকীয়াই দিব খুজিছোঁ যে আমাৰ ৰাজ্য চৰকাৰে গৃহীত কৰা দ্য আসাম কেটল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 অনতিবিলম্বে বাতিল কৰিব লাগে। যেতিয়ালৈকে বাতিল নহ'ব খেতিয়কসকলৰ আন্দোলন অব্যাহত থাকিব, আৰু বাতিল যদি নহয় তেতিয়াহ'লে ইয়াৰ পৰৱৰ্তী সময়ত যি ৰুলছ তৈয়াৰ কৰা হ'ব, সেই ৰুলছত যাতে আমাৰ খিলঞ্জীয়া খেতিয়কসকলে তেওঁলোকৰ গৰু বিক্ৰী কৰাৰ ব্যৱস্থা থাকে, পৰিবহণ কৰাৰ ব্যৱস্থা থাকে, এঠাইৰ পৰা আন ঠাইলৈ যাতে নিয়াৰ ব্যৱস্থা থাকে, তাৰ কাৰণে কেনেকৈ সুৰুঙা উলিয়াব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিবৰ কাৰণে আজি এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি হাজাৰ হাজাৰ নেপালী খেতিয়কৰ ইয়াতে আপোনালোকে সকলোৱে জানে যে খুঁটি আছে, মিচিং খেতিয়কৰ হাজাৰ হাজাৰ খুঁটি আছে, ইয়াতে বিভিন্ন ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বাঙালীসকলৰ আছে, বিহাৰী লোকসকলৰ আছে, আমাৰ অসমীয়া ভাষী লোকসকলৰ আছে, আটাইবিলাকৰ ডাঙৰ ডাঙৰ খুঁটি আছে। এই খুঁটিবিলাকৰ গৰুবিলাক ক'ত যাব? চৰকাৰক এইটো প্ৰথম সকিয়নি দিছোঁ যে তেওঁলোকে গৰু বিক্ৰী কৰাৰ আমাৰ ব্যৱস্থা গ্ৰহণ কৰি দিয়ক, আৰু যদি প্ৰথম সকিয়নিৰ পাছত, দ্বিতীয় সকিয়নিৰ পাছত এই কাম নকৰে, তেতিয়াহ'লে প্ৰয়োজন হ'লে গোটেই অসমৰ পৰা গৰু লৈ গৈ আমি তেওঁলোকৰ ওচৰলৈ লৈ যাম আৰু তেওঁলোকক আমি চমজাই দিম। তো কথা হ'ল এইটো যে আমি সকলোৱে জানে যে গৰুৰ গাখীৰ বিক্ৰী কৰি কেৱল গো পালন কৰি ব্যৱসায়িকভাৱে সুফল লাভ কৰাটো সম্ভৱপৰ নহয়। যদিহে আমাৰ দমৰা গৰুটো, যদিহে আমাৰ বলদ গৰুটো বিক্ৰী কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কেতিয়াও এই অৰ্থনীতি বাচি থকাটো সম্ভৱ নহয়। আমাক বিক্ৰী কৰাৰ ব্যৱস্থা লাগিব, আৰু হাজাৰ হাজাৰ মানুহ বিক্ৰী কৰাৰ ব্যৱসায়টো গৰু বেপাৰ কৰি চলি আছে, তেওঁলোকৰ ব্যৱসায় বন্ধ কৰি দিব খোজা হৈছে। আজি ক'ভিড পৰিস্থিতি, আজি লকডাউনৰ পৰিস্থিতি, এনেই মানুহৰ অৰ্থনীতি ভাগি চাগি চুৰমাৰ হৈ গৈছে, তাত পুনৰ যদি আকৌ এই গো আইনৰ জৰিয়তে গৰু বিক্ৰী বন্ধ কৰিবলৈ হয়, তেতিয়াহ'লে অসমীয়া জাতি খতম হৈ যাব, অসমীয়া জাতি অৰ্থনৈতিকভাৱে দুৰ্বল হৈ যাব। সেইকাৰণে আমি অচিৰেই এই গো আইন বাতিল কৰিবৰ কাৰণে, আৰু যদি বাতিল নকৰে অন্ততঃপক্ষে আমাৰ সকলো গৰু বিক্ৰী কৰাৰ ব্যৱস্থা কাৰণে ৰুলছ তৈয়াৰ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিবৰ কাৰণে আজি মই ইয়াত উপস্থিত হৈছোঁ। মই একদম স্পষ্ট ৰূপত ৰাইজৰ দলৰ সভাপতি হিচাপে সকীয়াই দিছোঁ চৰকাৰক আৰু কাগজ কল কৰ্তৃপক্ষক যে কাছাৰ কাগজ কল আৰু জাগিৰোড কাগজ কলৰ কৰ্মচাৰীসকলক উলিয়াই দিয়াৰ কাৰণে যি ব্যৱস্থা ল'ব খুজিছে, এইটো কেতিয়াও মানি লোৱা নহ'ব। চৰকাৰে এই কাম বন্ধ কৰক। যেতিয়ালৈকে তেওঁলোকৰ বকেয়া ধন সম্পূৰ্ণ নিদিব আৰু যেতিয়ালৈকে এই উদ্যোগটো পুনৰ আৰম্ভ নকৰিব, তেতিয়ালৈকে কৰ্মচাৰীসকলৰ ওপৰত অত্যাচাৰ যাতে বন্ধ কৰি ৰখা হয়।
অতি স্পষ্ট ভাষাত আমাৰ এইটো সকিয়নি আৰু যদিহে এই সকিয়নি নামানে আৰু জোৰ কৰি যদি কৰ্মচাৰীসকলক কোৱাৰ্টাৰৰ পৰা খালী কৰিবৰ কাৰণে চেষ্টা কৰে খেদিবৰ কাৰণে চেষ্টা কৰে তেতিয়াহ'লে ৰাইজৰ দল বহি নাথাকে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলে ইয়াৰ বিৰুদ্ধে নিশ্চয় প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব আমি অহা 13 ছেপ্টেম্বৰ তাৰিখৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙি দিয়াৰ দাবীত এই প্ৰকল্প সম্পূৰ্ণৰূপে নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত লখিমপুৰ আৰু ধেমাজিক বচোৱাৰ দাবীত আমি অহা 13 ছেপ্টেম্বৰৰ পৰা এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ আমাৰ ৰাইজৰ দল কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আটাই লগ লাগি আমি এই কাৰ্যসূচী অহা 13 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিম আৰু তাৰ পৰৱৰ্তী সময়ত আমি বিশাল আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ লগতে অৰুণাচল প্ৰদেশত বন্ধাব খোজা সকলো বৃহৎ নদী বান্ধৰ বন্ধ কৰিবৰ কাৰণে আমি দাবী উত্থাপন পুনৰ কৰিম